নমস্কাৰ সকলোকে। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 2 অসমীয়া কিতাপখনৰ সহা আৰু ঘৰিয়াল পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ। এতিয়া আমি প্ৰশ্নোত্তৰখিনিলৈ আগবাঢ়োঁ। 1 নম্বৰতে আছে পঢ়া আৰু লিখা। দ্বীপ, দ্বিতীয়, দৃষ্টি, ইচ্ছা, যীশুখ্ৰীষ্ট। 2 নম্বৰতে আছে প্ৰথমে কোৱা তাৰপিছত লিখা। সহাটো ক'ত বাস কৰিছিল। ইয়াৰে প্ৰশ্নোত্তৰকেইটা মই পিছত লিখি দিম, তোমালোকে তাৰ পৰা চাই লিখি ল'বা। সহাই কেনেকৈ দ্বীপটোৰ পৰা জাপান পালেহি। 3 নম্বৰটো আছে সাধুটো নিজৰ ভালে ক'বলৈ যত্ন কৰা। 4 নম্বৰটো আছে একে অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা। এতিয়া হিচাপ মানে হৈছে গণনা। জল মানে পানী, যুদ্ধ, ৰণ, ডাঙৰ, বৰ। এতিয়া 5 নম্বৰত আছে ডাঙৰকৈ পঢ়া। জাপান এখন ধনী দেশ। জাপানৰ পুৰণি নাম নিপ্পন। জাপানক সূৰ্য উঠাৰ দেশ বুলিও কোৱা হয়। টকিঅ' জাপানৰ ৰাজধানী। তাৰপিছতে 6 নম্বৰটো আছে তালিকা প্ৰস্তুত কৰা। হাবিত থকা জীৱ-জন্তু। হাবিত থকা জীৱ-জন্তুসমূহ হৈছে, এতিয়া মই ইয়াতে লিখি দিম, তোমালোকে চাই লিখি ল'বা। হাতী, বাঘ, সিংহ, হৰিণ, ভালুক, জিৰাফ। এইকেইটা লিখিলেই হৈ যাব। তাৰপিছতে এতিয়া আমি লিখিম সাগৰত থকা জীৱ-জন্তু। ডলফিন, তিমি মাছ, শিহু, অক্টোপাছ আদি। আৰু বহুতো আছে, মই তোমালোকক 4টা দিছোঁ। 7 নম্বৰটো আছে ডাঠ আখৰেৰে লিখা শব্দবোৰ মন কৰা আৰু শেষৰ খালী ঠাই পূৰোৱা। জাপানখন বৰ ধুনীয়া। অৰুণিমা এজনী ভাল ছোৱালী। মোৰ বাইদেউ বৰ ওখ। লোহা বৰ, ইয়াতে এতিয়া কি হ'ব, আমি এতিয়া ইয়াতে লিখিম টান। এতিয়া 8 নম্বৰটো হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ আঁচ-টানি মিলোৱা। দেশ, সুখ, সৰু, হাঁহি, ইচ্ছা, দুখ, কান্দোন, অনিচ্ছা, বিদেশ, ডাঙৰ। এতিয়া দেশ হ'লে হ'ব বিদেশ, সুখ, দুখ, সৰু, ডাঙৰ, হাঁহি, কান্দোন, ইচ্ছা, অনিচ্ছা। এতিয়া এইটো পাঠৰ প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে। তোমালোকক মই 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰকেইটা লিখি দিছোঁ, তোমালোকে বহী এখনত লিখি ল'বা। সহাটো ক'ত বাস কৰিছিল। সহাটো জাপান দেশৰ কাষৰীয়া দ্বীপ এটাত বাস কৰিছিল। সহাই কেনেকৈ দ্বীপটোৰ পৰা জাপান পালেহি। সহাই ঘৰিয়ালৰ পিঠিত উঠি আহি জাপান পালেহি। ভিডিঅ'টো চাই যদি তোমালোকৰ ভাল লাগিছে, তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। লগতে লাইক এটা কৰি দিবলৈও নাপাহৰিবা। আজিলৈ এইখিনিয়েই। থেংক ইউ।